Hey guys, welcome to my YouTube channel Mr. Bipul Vlog. So guys, আজি গৈ আছো আমি কামাখ্যা মন্দিৰ আৰু এইফালে আছে আমাৰ ভাই আৰু এইফালে আছে আমাৰ ভাইটি আৰু এইফালে আছে আমাৰ এভেঞ্জাৰ আৰু এইফালে আছে মোৰ বিল্লু ৰাণী. So guys, আমি গৈ আছো এতিয়া কামাখ্যা মন্দিৰ. So আপোনালোকে ভিডিঅ'টো চাই থাকিব. আৰু guys, আমি কোনাপুৰ পাই গলো ইয়া. আৰু guys, আউতে এটা বস্তু দেখা পালো. So guys, চোৱা না কি ক্ৰেজি লাগিছে, কি মজা লাগিছে guys, চোৱা কি ধুনীয়া লাগিছে. So দেখা পালো বঢ়িয়া লাগিছে guys. আমাৰ ইয়াতে আছে, আমাৰ কোনাপুৰতে আছে, মজা লাগিছে গাইজ. তো গৈ আছোঁ, তো লগৰটো আহি পোৱা নাই এতিয়ালৈকে. তো আমি দুজনে গৈ আছোঁ, লগৰটো আহিয়ে পোৱা নাই এতিয়ালৈকে, নাজানো কিবা হ'ল নেকি. তো ফোন কৰাচোন সিহঁতক. চ' গাইজ লগ পালোঁ সিহঁতক, আহিলে এতিয়া. চ' অলপমান টাইম ৰখিলোঁ. চ' এইফালে মোৰ বিল্লু ৰাণী. চ' অলপ দেৰি হৈ গ'ল, ব'ল গৈ থাকোঁ ব'ল. চ' গাইজ এতিয়া বহুত দূৰ যাব বাকী আছে, চ' চাই থাকিব. চ' গৈ আছোঁ গাইজ, চ' আপোনালোকে চাব. চ' গৈ আছোঁ এতিয়া আমি, আৰু বহুত দূৰ যাব বাকী আছে. চ' গৈ থাকোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকিব. চ' গাইজ আপোনালোকৰ মৰম লাগে, মৰম দিয়ক. চ' মই ভিডিঅ' বনাই থাকিম, আপোনালোকে মৰম দিয়ক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব. গাইজ আপোনালোকে ভিডিঅ'বোৰ চাব. চ' গাইজ লগ পাম. যাব ভালকে ৰাখিব এইখন, ঠিক আছে? তো দাদাজনক দি দিলোঁ আৰু বাই বাই. তো গাইজ মানে দাদাজনক দি দিলোঁ, আমাৰ ইয়াতে বাধাৰ সুবিধা নাই. তো দাদাজনক বঢ়িয়াকৈ দি দিছোঁ. পাম আৰু বেছি দূৰ নাই, ওচৰতে আছে. কামাখ্যা গেট পাম আৰু. তই গণেশক ফোন কৰচোন, সিহঁতে ক'ত আছে. গাইজ কামাখ্যা মন্দিৰ পাম আৰু. তো গৈ আছোঁ, কটা গাড়ী এণ্ট্ৰি কৰিব লাগিব. তো কটা গাড়ী এণ্ট্ৰি কৰি ল'ব লাগিব. তো আগত গাইজ কামাখ্যা সোমালোঁ আৰু গেট. চ' চোৱা গাইজ গৈ আছোঁ এতিয়া আমি, আৰু এইফালে আগতে গৈ আছে আমাৰ ভাইকেইটা. চ' গৈ আছোঁ এতিয়া, দেখাই আছোঁ আপোনালোকৰ ভিডিঅ'. চ' গাইজ ভিৰ চোৱা না, পুৰা বহুত মানুহ আহিছে ছাৰ, বহুত মানুহ আহিছে গাইজ. ভিৰ চোৱা কি ভিৰ লাগিছে. कितना सारा जूता आदमी है, बहुत भीड़ लगती है. চ' গাইজ ঘূৰিলোঁ, ভাগৰ লাগি গ'ল বহুত. চ' অলপ ইয়াতে বহিছোঁ. এইফালে ভাই আছে, গণেশ ভাইয়ে. চ' এইফালে আমাৰ আছে বিকাশ ভাই, এইফালে ৰূপম ভাই. চ' আৰু মানুহ পূৰা আছে, আৰু এইফালে পূৰা লাইন লাগি আছে মানুহ. চ' অলপ বহি আছোঁ, আৰু অলপ আছে গাইজ চিন আপোনালোকক দেখাই আছোঁ. বেছি দেৰি নকৰোঁ ইয়াতে. চ' আমি ওলাই যাম আৰু বেছি সময় নকৰোঁ, কাৰণ ৰাতি হৈ যাব ন. চ' আপোনালোকে দেখাই দিম.
সো হে গাইজ ভিডিওটো বেছি লম্বা নকৰোঁ ইয়াতে সমাপ্ত কৰোঁ সো গাইজ ভিডিও ভাল লাগিলে শ্বেয়াৰ কৰিব লাইক কৰিব মোৰ চেনেলটো গাইজ ছাবস্ক্ৰাইব কৰি দিব লগ পাম গাইজ আন এটা ভিডিঅ'ত তেতিয়ালৈকে গাইজ বাই বাই